বহাগী পালেহি গুলি ডাঙৰ নাই থাকিব নোৱাৰো ঘৰ ডাঙৰ নাই টোপনি নধৰে ৰাতি কুকুৰ শুৱা ধাৰি পাতি পকিনে মোৰ টেঙা শৰীৰ চেনাই পকিনে মোৰ টেঙা শৰীৰ ৰূপে পাহৰ বদত চেনাই কি হিলৈ মনতে পৰে যিকোনো এৰিব পাৰোঁ চেনেহৰ বিহুটি এৰিব নোৱাৰো অন্য ঠাইও থাকিব পাৰোঁ কিবা এটা ক'ব লাগিব না মই কৈ দিয়া আমি সবে একলগে বিহু খাই আছো আমাৰ বহুতে ভাল লাগিছে আমাৰ 2 নম্বৰ বন্ধা পানী আমাৰ চলি আছে বহুতে ভাল লাগিছে সবে শুনো দিলু যাক মোবাইল ফোন কিনিবা কোম্পানী নকিয়া হাততে কিৰিং কিৰিং বাজে ও ব্লগ চেনেলটো কিবা কৈ দেবা নেকি ছোৱালী ভাল পাবা ওয়াহিক কালি আমি কেনেকৈ কৈ জানো অজয় কিবা চাৰি কৈ আছিল নহয় কৈ দিয়া চাৰি ক'ব লাগিব ন কৈ দিয়া অসমীয়াত কেনেকৈ এটা চাৰি আছিল নহয় হে গাইস এসা ৰাতি মই দেখাই দিছো এসা ৰাতি 3:26 বাজে বিহুৰ অৱস্থা চাক না আজি নাচি কৰি একদম বক্স তেতিয়া অফ কৰি দিয়া হৈছে তো বহুত অশান্তি হৈছে এটো কাৰণে ভেলাঘৰটো চাই লাগে এবাৰ গোটেইখন একদম ভাঙি চিঙি একদম বৰবাদ কৰি দিছে নাচি নাচি পিছত পানীৰ টেংকি পৰি আছে আৰু মই দেখাই আছো এয়া চাক নাই আৰু এয়া চাক হাফবেৰা নাই ওপৰখিনি আছে তলৰখিনি নাই গোটেইটো একদম নাচি বাগি একদম এয়া ভাঙি চিঙি বৰবাদ কৰি দিছে ক'ত শুই আছে চাক কম্বল লোৱা নাই ঠাণ্ডা চেঁচাখনত আৰু ইপেনে আছে এই দুটা এয়া চাক ন অৱস্থা এইকেইটা আৰু ইয়াত ভাত বাঢ়িছিলে ভাত থৈ দিয়া হৈছে ইয়াত বহুতখিনি ভাত বাঢ়িছে আৰু গোটেইখন বেৰা আধা আধা নাই ওপৰৰ চালি তালি চব আছে কিন্তু তলৰ বেৰাখন নাই হাফ বেৰা আছে কিপিনে পুৰা ঠাণ্ডা হাৱা আহি আছে এচাক না গোটেইখন অৱস্থা একদম গায়ব হৈ গৈছে এচাক আৰু চব য'তে ত'তে পৰি আছে আৰু এচাক দালিত খেৰ চেৰ পৰি অৱস্থা নাই আৰু এচাক গুটি বাল্টি নিমখ এই বেৰা চিধা কৰে এখন চেজ আৰু এই মাংস চাংস আছে নে কিবা খুদা জোল হৈ আছে আৰু তলত একোৱে নাই ৰাতি কি পাম আৰু এয়া চৌকা দুটা জুই অলপ অলপ আছে তাকে ভৰাই লওঁ এতিয়া এয়া চাক 3:30 বাজিব এতিয়া মই পুৰা জুই ধৰি ল'লো এতিয়া ভৰাই থাক আৰু লাহে লাহে গোটেইকেইটা আহি তাত বেলেগত শুই আছে আৰু এই বক্স চক্স অফ কৰি দিলোঁ আৰু ইমান কি ফূৰ্তি কৰিম আৰু একদম ওচৰত মানুহ আছে ল'ৰা ছোৱালী আছে সেইটো কাৰণে অফ কৰি দিলোঁ আৰু এচাক কোনোৱে নাই অকলে জুই ফুৱাই আছো আজি ইমান ঠাণ্ডাও দিয়া নাই বাৰু নহ'লে পুৰা কুঁৱলীয়া নধৰা হৈ থাকে এই দুদিন বৰষুণ দিলে আজি অলপ ৰ'দ ডাৱৰটো ভাল দিছে ওপৰত জোনাক উঠিছে জুই ফুৱাবলৈ মানুহ এটাও নাই অকলে মই আছো আৰু কাইলৈ আমি মেজি ঘৰ জ্বলাম আৰু গা পা ধুই ৰাতিপুৱা পিঠা চিঠা খাম আৰু কাৰ ঘৰত যাওঁ দেখাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিম আৰু সম্পূৰ্ণলৈকে
Hey,